বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম। দুজনী সাজি-কাজি যাব ওলাইছোঁ তামোলপুৰলৈ, কাৰণ বহু মাহ হ'ল আমি তামোলপুৰ ডান্স স্কুলত যোৱা নাই। আৰু যেতিয়া মানে আমি আগতে নাচিছিলোঁ, আমি দুজনী সদায় গৈছিলোঁ একেলগে, আৰু বহু মাহৰ পিছত আজি যাব ওলাইছোঁ। খুবেই বেছি মনটো ভাল লাগিছে। এতিয়াতো চব খুলি দিছে নহয় জানো। আৰু 22 তাৰিখে এটা প্ৰগ্ৰেম আছে, প্ৰগ্ৰেমটো ৰিহাৰ্চেলৰ কাৰণে আমি এতিয়া যাব ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো আগলৈ পৰা অকল আমি দুজনীয়ে নহয়, আমাৰ লগৰ যাব আৰু এজনী ছোৱালী ভূমিকা, তাই আহি আছে চকলৈকে। আমি এইখিনি খোজকাঢ়ি গৈ আছোঁ, তাৰপিছত তামোলপুৰলৈ যাম। গৈ পেলাই আপোনালোকৰ ভিডিঅ'টো দেখি এতিয়া আমি তামোলপুৰৰ এয়া নৃত্যাঞ্জলি কলাকৃষ্টি কেন্দ্ৰৰ ডান্স স্কুলখন আমি আহি পালোঁ। আৰু দুখৰ কথা, তলা মৰাই আছে, মানে খোলাই নাই, আমি আহি পালোঁ। আৰু এইফালে আছে এয়া আমাৰ সুমিত্ৰা, সেইফালে ভূমিকা। আমি মানে তিনিগৰাকীহে আহি পালোঁ, আৰু বাকীকেইগৰাকী আহি পোৱা নাই বৰ্তমান, আহি আছে সকলোৱে। আৰু এয়া তালা খুলিবৰ কাৰণে চাবি আনিব দিছোঁ, আনি আছে। তাৰপিছত ৰৈ আছোঁ আৰু এতিয়া সকলোতকৈ মানে ফাৰ্ষ্ট আমিয়ে আহি পাওঁ, আৰু চবতকৈ মানে ঘৰ দূৰ আমাৰেই, কিন্তু আমিয়ে ফাৰ্ষ্ট আহি পাওঁ। সিহঁতে মানে সদায় লেট কৰে। আৰু এতিয়া ৰখি আছোঁ, ৰৈ দিছোঁ বাৰু। আৰু বাকীবিলাকো মানে ওচৰৰে পাজৰৰে হয়। কিছুমানে কৈ আছে ৰ ওলাই আছোঁ, কিছুমানে কৈছে মই গৈ আছোঁ, কিছুমানে কৈছে ঘৰৰ পৰা ওলাইছোঁহে মাত্ৰ বুলি। আৰু আহি আছে তেওঁলোক আহিলে সকলোৰে লগত চিনাকি কৰি দিম, যদিহে কেমেৰা সন্মুখত তেওঁলোকে ওলাব বিচাৰে। আৰু নিবিচাৰিলেও মই মনে মনে হ'লেও আপোনালোকক দেখুৱাম বাৰু। আৰু সেয়াই আৰু ৰিহাৰ্চেল বিশেষ একো দেখুৱাব লগা নাই ইয়াতে। এখন স্কুল, আৰু স্কুলত ৰিহাৰ্চেল কৰিম। এতিয়া তালা চালা খুলি পেলাই মানে ভিতৰত সোমাব পাৰিছোঁ, যদিও মানে গোটেইবোৰ পানী চানী হৈ আছে। আৰু এইফালে আহি পাইছে ভিতালী, তোক দেখুওৱা নাই, মই ভিতালীক দেখুৱাইছোঁ। আৰু উপায় নাই, আৰু এইবিলাক কৰিব লগা হৈছে। কৰি আছোঁ আৰু পানী চানীবিলাক, মানে বহুত দিন হ'ল অহা নাই যে, সেইকাৰণে পানী ভৰ্তি হৈ গৈছে। মানে তাই মোক কৈছে মানে মই কাম কৰোঁ, মোক অলপমান ব্লগত দেখাই দিওঁ। ফাৰ্ষ্ট কোনো কাম নকৰে হা, মই কাম কৰিব লৈছিলোঁ যেতিয়া, মানে মই কৰিম বুলি ব্লগত দেখুৱাইছোঁ, চবে মানে কাম কৰিব আহিছে। তাই আহিল, তাৰপিছত তাইক দেখুৱাৰ পিছত এইফালে তাই কাম কৰিব আহিছে। এনেই আৰু এনেই দেখুৱাইছে মানে কাম কৰা ন। ভিতালী, ভিতালী চাওঁ মই কৈছিলোঁ ন, যদি ইহঁতে মানে কেমেৰা সন্মুখত উঠিব নোখোজে, যদিও মই মনে মনে হ'লেও মানে জোৰ জবস্তি কৰি দেখুৱাম। আৰু দেখুৱালোঁ। এয়া ভিতালী আহি আছে, আৰু এই দৰ্জাখনৰ পিছফালে মানে দেখিছেনে ভূমিকাই মানে চাওক কাম কৰি আছে। উপায় ইজ নাথিং, মানে বহুত দিন হ'ল ন স্কুলত মানে অহা নাছিলোঁ, আৰু ইমান বতাহ বৰষুণ সদায় দিয়ে থাকে, আৰু সেইকাৰণে পানীবিলাক জমা হৈছে, আৰু পানীৰ ওপৰততো নাচিব নোৱাৰোঁ। এতিয়া যদি মানে এইখনেৰে অকণমান পানীবিলাক গুচাই দিওঁ, তেতিয়াহ'লে শুকাই যাব, নচা মানে বাকীখিনি অহালৈকে, সেইকাৰণে গুচাই আছোঁ। আৰু বিলাক মানে ওপৰতে নাচিব আহিব মানে সিহঁতে, মানে আমি অকণমান কষ্ট কৰি আছোঁ। এইফালে ফোনত ব্যস্ত, এইফালে দেখিছে ফোনত ব্যস্ত, এইফালে নাচি আছে, এইফালে কেমেৰা ধৰি আছে, মই কেমেৰা ধৰিব দিয়াৰ কাৰণে ধৰিছোঁ দেই। চ' গাইজ, আপোনালোকে যে চাই আছে বিহু নাচি থকা ভিডিঅ'টো, এইটো আচলতে আজিৰ ভিডিঅ' নহয়, তাহানিতে কৰি থৈ দিয়া এটা ভিডিঅ' আছিলে, কাৰণ আজি মই কৰিবলৈ একেবাৰে সময় নাপালোঁ। চ' আগৰ ভিডিঅ' এটা আপোনালোকৰ মাজত আগবঢ়াই দিলোঁ। এতিয়া আমি ফাইনেলি ঘৰত যাব ওলাইছোঁ। মানে আমাৰ ৰিহাৰ্চেল কমপ্লিট হ'ল। ৰিহাৰ্চেল আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ তাৰ বাবে বহুত বেছি চৰি, কাৰণ মানে গানটো মোৰ মোবাইলতে বজাই থোৱা হৈছিল, সেইকাৰণে মই মানে দেখুৱাব নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব দেই। আনহাতে ৰিহাৰ্চেল কমপ্লিট কৰি আমি সোমালোঁ তামোলপুৰৰ বিখ্যাত ম'ম' হোটেল লামা, য'ত ম'ম' নাখালে নহ'বই মানে, আৰু আমি ম'ম' খাবলৈ সোমালোঁ। এয়া সুমিত্ৰাৰ মুখত ম'ম' হৈছে দেই। ৰিহাৰ্চেল কৰি উঠি আমাৰ কুকুৰণী কেইজনী বোলে তামোলপুৰৰ বিখ্যাত হোটেল মানে ম'ম'ৰ লামাত আহে বোলে ম'ম' খাবৰ কাৰণে, আৰু আহিলোঁ আমি গোটেইকেইজনী ম'ম' খালোঁ। এইফালে ভিতালীহঁত আছে, এইফালে সুমিত্ৰা আছে, আৰু ম'ম' খাইছেয়ে, এতিয়া বোলে পাণ খায়, মানে মিঠা পাণ। আৰু ইয়াত ৰৈ আছোঁ, মিঠা পাণ বনাই আছে, মিঠা পাণ খাই লৈ আৰু এডোখৰ ঠাইত যাম, আপোনালোকক দেখুৱাম। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ পাণ লৈছোঁ,
মিঠা পান লৈছোঁ আৰু মিঠা পান লৈ এতিয়া আমি যাম তামোলপুৰত এখন মানে শ্বপিং মল এটা খুলিছে নতুনকৈ আৰু তাত যাই পেলাই আপোনালোকক দেখুৱাই আছোঁ চাই থাকক পাণখন খাই লওঁ আগতে পাণ চুবাই মানে পাই গ'লোঁ দোকানখন আৰু আপোনালোকক দেখুৱাই আছোঁ খুব ধুনীয়া মামা পিছলি পৰিম মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এগৰাকী মানে কাপোৰ চাত ব্যস্ত মই কৈছোঁ মোক কি কিনি দিবা মোক কি কিনি দিবা চাই আছোঁ নহয় মোক মানে কিবা দিব সিহঁতে মানে গিফ্ট কৰিব বোলে কি দিবা ভূমিকা কি দিবা মোক ইটালী কি চাইছা কিনিবা নেকি ভাবিলোঁ মোকে দিবা নেকি ফাইনেলি আমি আগৰ ঠাইলৈ আহি পালোঁ মানে য'ত ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ তাতে এণ্ডিং কৰিব ল'লোঁ মানে আমি দোকান চোকান ঘূৰি চুৰি পেলাই আমি এতিয়া ঘৰত আহি গ'লোঁ কিন্তু কাপোৰ চাপোৰ একো নল'লোঁ এনেই চালোঁ মনেৰে নিমিলিল তো ভিডিঅ'টো চাগে আপোনালোকৰ ভালেই লাগিছে বিশেষ একো দেখুৱাব নোৱাৰিলেও কিছু সৰু মুহূৰ্ত আপোনালোকক দেখুৱাইছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নহয় জানো হয় আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই